এয়া মই এতিয়া অমিতা খাবলৈ লৈছোঁ, পকা অমিতা। ইয়াত বহুত ভিটামিন আছে, চি ভিটামিন আছে, আইৰণ আছে, ফাইবাৰ আছে আৰু এনেকুৱা ধৰণৰ বহুত ধৰণৰ শক্তি পোৱা যায়। পকা অমিতা খাব লাগে। বিস্কুট থাকে, আজি শেষ হৈ গ'ল, আনিবলৈ পাহৰিলোঁ। নহ'লে বিস্কুট মোৰ ওচৰত থাকেই প্ৰায়। এতিয়া অমিতা এটা আনিছিলোঁ, তাকে এতিয়া খাই আছোঁ বৰ্তমান। বহুত মিঠা আছে। এইটো লোকেল অমিতাটো হয়, যিবিলাক হাইব্ৰিড। আৰু এটা নাম আছিলে লেড লেডিছ নেকি, সেইটো আৰু ডাঙৰ হয়, এটা 2 কেজি 3 কেজি লাগে হয়। এইটো 2.5 কেজিমান হ'ব, সৰু অমিতা, লোকেল অমিতা হয়। গুটিয়ে বহুত গুটি আছে, গুটিয়ে গোটেই ভিতৰতো ঠাহ খাই আছে, সেইটো কাৰণে ইমান ডাঠ নহয় ছালটো। যিবিলাক হাইব্ৰিডবিলাক হয় সেইবিলাকৰ বহুত ডাঠ আৰু গুটি নেচিডছ লেছ। অমিতা খাই পেট ভৰি গ'ল পূৰা। জাষ্ট এইটো টেষ্টিং কৰি চাইছোঁ বাৰু মোক কেনেকুৱা। চব অমিতা খাই ভাল নালাগে বাৰু, এইটো খাই ভাল লাগিলে। আৰু লাগি আছে গছত, 2-3টামান পকি আছে, কাইলৈ আকৌ খাব লাগিব। শালমইনা কিবা কিবি বোলে নহয়, গালখন ভাল হৈ থাকে বুলি কৈছে। চাওঁ, কাইলৈ চুলিটো কাটিবগৈ লাগিব, দীঘল হৈ গ'ল। পইচা নাবাঢ়ে, চুলি দাড়ি সোনকালে বাঢ়ে। ভিডিঅ'বিলাক চাব, আপোনালোকে ছাবস্ক্ৰাইব কৰিব, কমেণ্ট, লাইক, শ্বেয়াৰ কৰিব নকয়। ভিডিঅ' বনোৱাত ইমান সহজ কথা নহয়, তাৰ বহুত কষ্টও হয়, অকলে বনাবলগীয়া হয়। থেংক ইউ।